হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। দিছ ইজ ভাৱনা। তো আজি মই গৈ আছোঁ মোৰ কাজিন ছিষ্টাৰৰ লগত তাই কলেজলৈ। আজি ৰ'দ নাছিল, কিন্তু তাৰ পিছতো ইমান বেছি গৰম লাগিছে নহয়। আৰু আজি যোনটো জেগালৈ গৈ আছোঁ সেইটো জেগাত মই ফাৰ্ষ্ট টাইম গৈ আছোঁ। সেইফালে কিমান দূৰ হয় গম নাপাওঁ, আৰু ইয়াত মই পাই গ'লোঁ। আৰু এই কলেজখনৰ নাম হৈছে ডাউন টাউন ইউনিভাৰ্চিটি। ৰখি আছোঁ লিফ্টলৈ, কাৰণ আমি যাব লাগিব টপ ফ্ল'ৰত। আৰু লিফ্টত উঠিলে মোৰ মাথাটো ইমান বেছি ঘূৰাই নহয়, বহুত আজীৱ লাগে। মই একদম ভাল নাপাওঁ উঠি, কিন্তু উপায় নাই, সেইকাৰণে উঠিবলগীয়া হ'ল। মই বহি ল'লোঁ চেয়াৰত। তাতে চেয়াৰ এটা আছিলে, নহ'লেতো আৰু চেছ মই য'ত কলেজত পঢ়িছিলোঁ সেইটো কলেজ মোক যাবলৈ এলাহ লাগে, ইমান দূৰ। আৰু ডাউন টাউন ইউনিভাৰ্চিটিটো আৰু দূৰ হয় বশিষ্ঠৰ পৰা, কি ক'ম আৰু। এতিয়া মই পাই গ'লোঁ, এইটো হ'ল তাই টপ ফ্ল'ৰ নহয়, কিমান ফ্ল'ৰ হয় গম নাপাওঁ, কাউণ্ট কৰা নাছিলোঁ। আৰু এইজনী তাই। এতিয়া আমি ৰিটাৰ্ণ আহি আছোঁ, কাৰণ তাই এছাইনমেণ্ট ছাবমিট কৰিব আছিলে। এছাইনমেণ্ট ছাবমিট কৰিলে, আৰু এতিয়া আমি অলপ ইফালে গৈ আছোঁ। আৰু ইউনিভাৰ্চিটিটো ইমান ডাঙৰ হয়, ক'ত কোনটো কি আছে একোতো বুজি পোৱা নাই, বাট তথাপিও ইফালে চালোঁ অলপ। আৰু এইয়া তাই নিজৰ ফ্ৰেণ্ডৰ লগত কথা পাতি আছে কলত। এতিয়া আমি ৰিটাৰ্ণ আহি আছোঁ ঘৰলৈ, য'ত আমি এতিয়া খোজকাঢ়ি কেনে আহিব লাগিব। আহোঁতে আমি কেবত আহিলোঁ, আৰু এতিয়া আমি যাম খোজকাঢ়ি। ফাইনেলি ইমানখিনি খোজকাঢ়ি অহাৰ পিছত আহি গ'লোঁ ৰিক্সাত বহিবলৈ। ইয়াত অলৰেডি ফুল হৈ আছে ৰিক্সাতে। মই বহি ল'লোঁ শান্তিকৈ। এতিয়া বতাহ আহিছে, এতিয়া ভাল লাগিছে অলপমান। এতিয়া মই ঘৰলৈ গৈ আছোঁ। ইয়াৰে পিছত 5খনমান গাড়ী চেঞ্জ কৰিব লাগিব আমাৰ বশিষ্ঠলৈ, যোনটো বহুত বেছি দূৰ হয়। আজিৰ কাৰণে বাছ ইমানেই আছিল। বাই বাই।